যে জীৱই আমি সৰ্বসাধাৰণতে সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। এতিয়া সাত্বিক আহাৰ আমি গ্ৰহণ কৰিবলৈ যাওঁতে সাধাৰণ চিন্তা আমি কৰি চাব পাৰোঁ। আহাৰ, নিদ্ৰা, মৈথুন এই তিনি ভাগটো সকলো জীৱৰে থাকে। হয়, আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন। কিন্তু ভয় আমি কোৱা নাছিলো, তাৰ এটা কাৰণ আছে কৃষ্ণ। আমি যে কোৱা হ'ল এই তিনি ভাগ সকলো জীৱৰে থাকে, কিন্তু তাৰ পাছতো আমাৰ বাপজনে কৈছে চাৰি ভাগ ভয়, চাৰি ভাগেই থাকে কৃষ্ণ। এতিয়া আমি চিন্তা কৰিম যে এই চাৰি ভাগ আমাৰ সকলোৰে থাকে নে নাথাকে? নাথাকে। মানুহৰ মাজত আৰু বাকী ইতৰ জীৱৰ মাজত, মানে ইতৰ প্ৰাণীৰ মাজত কিবা এটা পাৰ্থক্য আছে। পাৰ্থক্যটো হ'ল আমি জীৱৰ শ্ৰেষ্ঠ বুলি কোৱা মানুহ হিচাপে আমি কি কওঁ? বাণী কওঁ। আৰু বাকী ইতৰ জীৱ প্ৰাণীবিলাকে কি কয়? ধনী কয়। সেইটোৱে বাকী ইতৰ প্ৰাণী আৰু মানুহৰ মাজত পাৰ্থক্য আছে। আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন এই চাৰিভাগ থকাৰ পাছতো এটা সাধাৰণ চিন্তা যদি আপুনি মই কৰি চাওঁ, আপোনাৰ মোৰ গৃহত প্ৰত্যেকৰে প্ৰথমে গৰু নামৰ এভাগ জন্তু দেখা পাওঁ। এই গৰু নামৰ জন্তু ভাগ দেখাৰ লগে লগে সিহঁতক সেৱা কৰিব পৰা একমাত্ৰ মাধ্যমটো হ'ল সিহঁতৰ সন্মুখত আপুনি মই আহাৰ পানী যোগান ধৰিব লাগিব। এই আহাৰ পানী যোগান ধৰিবলৈ যাওঁতে যদি গৰুজনীৰ আগত বা গৰুটোৰ সন্মুখত ঘাঁহ কেইডালমান বা খেৰ কেইডালমান আমি দি দিলোঁ, দি দিয়াৰ পাছত সেই ঘাঁহ বা খেৰত যদি কেনেবাকৈ মাছৰ পানী অকণমান ঢালি দিওঁ, তেতিয়াহ'লে গৰুজনীয়ে সেই ঘাঁহখিনি খাবনে নাখায়? আমি সকলোৱে বুজি পাওঁ এতিয়াও নাখায়। যি ধৰণে গৰুজনীয়ে নিজৰ নীতি নিয়ম পালন কৰি আছে, তেতিয়াহ'লে আমি যে কৈ থাকো জীৱৰ শ্ৰেষ্ঠ বুলি, উৰণ ঘূৰণ গজন ভ্ৰমণ চাৰিমুখী জীৱৰ শ্ৰেষ্ঠ আমি হলো নে নহলো নিজক আমি সুধিব লাগে। গৰুৱে যদি মাছৰ পানীকণ মিহলি হোৱাৰ কাৰণে অত্যন্ত ভোকত থাকিলেও সি যিধৰণে ঘাঁহ বা খেৰ কেইডাল নাখায়, ঠিক তেনেধৰণে আমি নিজক সংযম কৰিব পাৰিছোনে? নাই পৰা। গতিকে সাত্বিক আহাৰৰ ভিতৰত শাস্ত্ৰই আমাক যেনেধৰণে সিদ্ধান্ত দিছে, এইখিনি দ্ৰব্য আমি গ্ৰহণ কৰিবলৈ চেষ্টা কৰাটোৱে হ'ল জীৱৰ উত্তম চিন্তা বা সৎ চিন্তা আমি বুজি পাওঁ। আটাইতকৈ সৌভাগ্য আজি আমাৰ ৰাতিপুৱা হ'ল। বাকজনে ইমান সুন্দৰভাৱে এই কথাটো ক'লে। ৰাতিপুৱা আমালৈ ফোন কৰিছিল মায়ঙৰ পৰা ২৬ বছৰীয়া এজন ল'ৰাই যে কৃষ্ণ পুৱাৰ সেৱা ভাগি গ্ৰহণ কৰিব। আমি বিচনাতে আছো তেতিয়া ৭ বাজি গ'ল, তেতিয়ালৈকে বিচনাতে আছোৱেই। সেইকাৰণে আপোনালোকে ইয়ালৈ অহা অকণমান পলম হ'ল, কিয়নো অনুষ্ঠান কৰি থকাৰ কাৰণে ৰাতি ৩-৪ মান বজাত আহি ঘৰত সোমাওঁ। গতিকে দেহাটো জিৰণিৰ কাৰণে এইকণ সময়ে পাওঁ, এইকণ অকণমান শুই লোৱাত কয়। আৰু এনেও কথাতে কয় নহয় টোপনি চিকুণ খোৱা বুলি, গতিকে সেইকণো এৰিবলৈ মন নাযায় কাৰণে অকণমান দেৰিলৈকে খোৱা হয়। বাকজনে আমাক সুধিলে যে আপুনি গগৈ বাপ হয়নে? আমি বোলো হয়। আপুনি মোক এটা উত্তৰ দিয়কচোন, মোৰ জানিবলৈ মন গৈছে। মই বোলো কওকচোন বাপ। মই ব্ৰইলাৰ কাটিং এখন দোকান খুলিব বিচাৰিছো মোৰ পৰিয়ালটো পোহপাল দিবৰ বাবে। বেলেগ চাকৰি বাকৰি মই বিচাৰিছো যদিও নাই পোৱা, কিন্তু মোৰ দুটকা উপাৰ্জনৰ কাৰণে মোক প্ৰয়োজন। কিন্তু দোকানখন দিবলৈ আপোনাৰ ভিডিঅ'খিনি যিহেতু মই সদায় চাওঁ, গতিকে কামটো মই কৰিবলৈ ভাবিছো যদিও মই কৰিবলৈ কিন্তু মন যোৱা নাই। আপুনি মোক উত্তৰ এটা দিব লাগে যে মই কামটো কৰিম নে নকৰিম। এই বুলি কোৱাৰ লগে লগে আমি ভাবিছো যে তেখেতৰ উত্তৰটো কি বুলি কওঁ। যদি নকৰিবলৈ কওঁ, তেওঁৰ পৰিয়ালটো বা কেনেকুৱা, তেওঁৰ পৰিয়ালটো বা কেনেধৰণে পোহপাল দি চলাই আছে আমিতো দেখা নাই। গতিকে তেওঁক সোধা হ'ল কথাখিনি অকণমান বিতংভাৱে। তাই যিখিনি কথা কয় তাৰ পৰা আমি বুজিব পাৰিলো যে দোকানখন নিদিলেও তেওঁ চলিব পাৰিব,
গতিকে আমি কোৱা হ'ল যে বিনা কৰ্ম বা নিজৰ স্বাৰ্থৰ কাৰণে আমি জীৱ শ্ৰেষ্ঠ বুলি কৈ থকা মানুহে অন্য এটি নিৰীহ জীৱক হত্যা কৰাটো শাস্ত্ৰই আমাক কেতিয়াও সিদ্ধান্ত নাই দিয়া। গতিকে নিৰীহ সিদ্ধান্ত এটা কৰি মই যদি কেৱল আমাৰ পৰিয়ালটো পোহপাল দিবৰ কাৰণেই কৰি থাকো, এইটো শাস্ত্ৰসন্মত যিহেতু নহয়, গতিকে তাৰ কাৰণে জীৱ কেতিয়াও স্বৰ্গলৈ বা বৈকুণ্ঠলৈ যাব নোৱাৰে। জীৱ ইয়াৰ কাৰণে নৰকলৈহে যাব লগা হৈ পৰিছে। গতিকে আমি সেই চিন্তাটোৰ মাজেৰে আজি আহি থাকোঁতে বাপজনাই আকৌ এতিয়া আমাক কৈ দিলে যে আমি এজন শংকৰ সংঘৰ সেৱক বা আমি শৰণ ভজন গ্ৰহণ কৰা এজন মানুহ হিচাপে আমি সৰ্বসাধাৰণতে কেনেধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে। অকণমান পাছত পদচন্দত কথাখিনি ওলাবও পাৰে, হয়তো আজি নোলাবও পাৰে, যে এগৰাকী গৰ্ভৱতী মাতৃয়ে সন্তান গৰ্ভত যেতিয়া স্থিতি কৰে, তেতিয়া বাপ আৰু আই দুয়োজনৰে বিষয়বস্তুটোত আহি পৰে। কিয়নো বাপজনৰ দ্বাৰা আইগৰাকীৰ গৰ্ভত বীৰ্য নিক্ষেপ নকৰিলে আইগৰাকীৰ গৰ্ভত কেতিয়াও ভ্ৰূণ সৃষ্টি নহয় বুলি শাস্ত্ৰৰ সিদ্ধান্ত আৰু বিজ্ঞানসন্মত আমি সকলোৱে বুজি পাওঁ। অৰ্থাৎ শুক্ৰাণু আৰু ডিম্বাণুকে যেতিয়ালৈকে মিলন নহয় তেতিয়ালৈকে জীৱৰ সৃষ্টি অসম্ভৱ। তেতিয়া ক'লে এটা দিনত 24 ঘণ্টা থাকে, দিন ৰাতি মিলি। এই 24 ঘণ্টাত 8টা প্ৰহৰ থাকে। এই 8টা প্ৰহৰৰ আটাইতকৈ উত্তম প্ৰহৰটো হ'ল অষ্টম প্ৰহৰ। ই শাস্ত্ৰৰ সিদ্ধান্ত। এই অষ্টম প্ৰহৰত আমি আইগৰাকী ঋতুমতী হোৱাৰ পাছত দ্বাদশ দিনটো আৰু 14 নম্বৰ দিনটো, এই দুটা দিন সন্তানৰ কাৰণে অৰ্থাৎ আই গৰ্ভত সন্তান স্থিতি কৰাৰ উপযুক্ত সময়। আমি সকলোৱে বিজ্ঞানসন্মতভাৱেও কথাটো কম বেছি পৰিমাণে বুজি পাওঁ। তাৰ পাছত এই সন্তান গৰ্ভত স্থিতি কৰাৰ পাছত আইগৰাকীয়ে যদি সন্তান ডাঙৰ দীঘল কৰিবলৈ যাওঁতে সাত্বিক আহাৰ গ্ৰহণ নকৰে, তেতিয়াহ'লে সেই জীৱ তামসিক চিন্তাধাৰাৰ মাজলৈ আগবাঢ়ি গুচি যায় আৰু ৰাজসিক চিন্তাধাৰাৰ মাজলৈ সি আপোনা আপুনি গুচি যায়। গতিকে আমি আহাৰৰ প্ৰতি প্ৰত্যেকেই গুৰুত্ব আৰোপ কৰিব লাগিব। আপুনি মই শৰণীয়া বা ভজনীয়া এই বুলি কথা নাই। বাপজনে কৈছে শৰণ ভজনকে গইনাহে কৈছে মাত্ৰ বাপজনে, কিন্তু আমি প্ৰত্যেকে শৰণ ভজন গ্ৰহণ নকৰিবও পাৰো। কিন্তু নকৰিব বুলি আকৌ বাপজনে কোৱাৰ লগত কথাটো যদি আমি কৈ দিওঁ, নকৰাসকলে মাছ মাংস খাব পাৰিব, কৰাসকলে নোৱাৰে, এনেধৰণেও আমি হয়তো সমাজত বুজি পাব পাৰো। সেইকাৰণে আমি সমস্ত মানুহৰ প্ৰতি, সমস্ত জীৱৰ প্ৰতি আমি এই সেৱা ভাই আগবঢ়োৱা হৈছে যে আহাৰৰ প্ৰতি আমি প্ৰত্যেকেই গুৰুত্ব আৰোপ কৰিব লাগিব। 700 গ্ৰাম আহাৰ এজন মানুহে গ্ৰহণ কৰিব লাগে। 700 গ্ৰাম আহাৰ গ্ৰহণ কৰোঁতে এক মাহৰ অন্তত এজন মানুহৰ শৰীৰত 1 গ্ৰাম বীৰ্য স্থিতি হৈ গৈছে, আৰু সেই 1 গ্ৰাম বীৰ্য আইগৰাকীৰ গৰ্ভত নিক্ষেপ কৰাৰ লগে লগে শুক্ৰাণু আৰু ডিম্বাণু লগ হৈ এটি সন্তানৰ সৃষ্টি হয়, ভ্ৰূণ সৃষ্টি হয়। গতিকে আপুনি মই সাত্বিক আহাৰ গ্ৰহণ কৰিবলৈ এনেধৰণে চিন্তা কৰিব লাগিব যে শৰণ ভজন গ্ৰহণ কৰিলেহে ইয়াক আমি সাত্বিক আহাৰ গ্ৰহণ কৰিম, এইটো শাস্ত্ৰই নাই কোৱা। আমি জীৱ মাত্ৰে সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগিবই। তাৰমানে তেজেৰে মিশ্ৰিত অন্ন মই গ্ৰহণ নকৰো কথা এইদৰে গীতা শাস্ত্ৰত অৰ্জুনৰ আগত ভগৱন্তই সিদ্ধান্ত দিলে। এতিয়া আপুনি হয়তো দিনে ৰাতিয়ে তেজেৰে মিশ্ৰিত অন্ন খাই থাকো, যিকোনো প্ৰকাৰে গ্ৰহণ কৰোৱে, ৰাতিপুৱা নহ'লেও দুপৰীয়া, দুপৰীয়া নহ'লেও ৰাতি। গতিকে আমি সেইখিনি বিষয়বস্তুৰ পৰা আঁতৰি আহি আমি সাত্বিক আহাৰ, ফল মূল, সেউজীয়া শাক পাচলি আদি আহাৰবিলাক গ্ৰহণ কৰিব লাগিব। শাস্ত্ৰই সিদ্ধান্ত দিছে, যদি আমি নীতি নিয়মটো মানি চলিব পাৰো তেতিয়াহ'লে আমাৰ
আহিব লগা ভৱিষ্যত প্ৰজন্ম সুন্দৰ হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত কৰিছে। পিতৃয়েতো গ্ৰহণ কৰিব লাগিবই, লগে লগে আইগৰাকীয়েও গ্ৰহণ কৰিব লাগিব। আমাৰ গৰ্ভৱতী মাতৃয়ে কি কি খাবলৈ মন যায়